For all the non-Assamese viewers, the written version of this recipe is given in the description box. আমি সদায় পালক পনীৰ বা সৰসো কা শাক তো খাওঁৱে ঘৰত যেতিয়া আমি নৰ্থ ইণ্ডিয়ান খানা খাওঁ কিন্তু কেতিয়াবা আমাৰ ঘৰৰ ওচৰত বা নিজৰ ঘৰত থকা নৰসিংহ পাত আৰু আপোনাৰ গাৰ্ডেনত লাগি থকা পদিনা পাতেৰে এনেকে বনাই পেলে খাই চাওক মই আজি এটো ট্ৰাই কৰি পেলে মোৰ খুবেই ভাল লাগিল সেইকাৰণে মই ভাবিলো কি মই ফিল্ম কৰি পেলে আপোনালোকক দেখুৱাম অলপমান ফেন্সি দেখাত কৰিছো হেতু কাৰণে প্ৰথমতে মই পনীৰৰ টুকুৰা কেইটা পাতলা পাতলাকে স্লাইসেস কৰি কাটি লৈছো আৰু মোৰ ঘৰত এখন গ্ৰিলিং পেন আছে মই তাতে পনীৰৰ টুকুৰা কেইটা অলপমান জলকীয়া গুৰি ছটিয়াই পেলে ভাজি লৈছো আপোনাৰ তাত যদি গ্ৰিলিং পেন নাই তেনেহলে আপুনি নৰ্মেল টাৱাত ভাজি লবলৈ পাৰে তেতিয়া হলেও অলপমান মাৰ্কস আহিব আৰু নহলে কেৰাহীটো ভাজি লব পাৰে মই এই গ্ৰেভিটো অলপমান সস কনসিস্টেন্সিত বনাইছিলো তো সেই কাৰণে মই ইয়াতে পানীৰ ব্যৱহাৰ কৰা নাই কিন্তু যেতিয়া মই পদিনা আৰু নৰসিংহ পাতখিনি বটি লৈছিলো তেতিয়া অলপ পানী দি লৈছিলো আপুনি ইচ্ছা কৰিলে পানী দি উতলাব পাৰে আঞ্জাখন নহয় বা আপুনি ক্ৰীম বা গাখীৰ ইউজ কৰিবলৈ পাৰে তো আমাৰ গ্ৰেভিটো হ'ব সেই গ্ৰেভিটোৰ প্ৰিপাৰেচন কেনেকৈ কৰিম হেতু চাও হওক এটা পাত্ৰত ল'ব আৰু তাতে নৰসিংহ পাতখিনি পদিনা পাতখিনি আৰু বিলাহী বটাখিনি আৰু তাৰ লগতে কাজু বাদামৰ পেষ্টখিনি আৰু দৈখিনি দিব এইখিনিতে শেষ হোৱা নাই ইয়াৰ লগত আপুনি নিমখখিনিও দিব জালুকৰ গুড়াখিনি দিব আৰু লগতে অলপমান ধনিয়া গুড়াও দিব এক চামুচ ধনিয়া গুড়া দিলে হ'ব ইচ্ছা কৰিলে আপুনি আদাৰ লগত জলকীয়া বটিত হ'ব পাৰে যদি আপোনাক বেছিকৈ জ্বলা লাগে এতিয়া এটা পাত্ৰত অলপমান তেল গৰম কৰি ল'ব আৰু তাতে আপোনাৰ মিক্সচাৰখিনি দি দিব এই মিক্সচাৰখিনি দিয়াৰ সময়ত জুইটো যি আপুনি লো ফ্লেমত ৰাখিব হেতু আপুনি হাই ফ্লেমত এই আঞ্জাখন বনাওতে কৰিব নালাগে একদম কম জুইত লো ফ্লেমত কুক কৰিলে হ'ল 5 মিনিট মান হোৱাৰ পিছত যেতিয়া অলপমান গোটা লাগিব তেতিয়া আদা বটাখিনি দি দিব বা তাৰ লগত আপুনি জলকীয়াখিনিও দি দিবলৈ পাৰে আৰু তাৰ পিছত আকৌ 5 মিনিট ৰাখিব অলপমান যেতিয়া গোটা হ'ব তেতিয়া আপুনি নমাই দিব এতিয়া আমি প্লেটিং কৰিবলৈ মই এখন ভাল ধুনিয়া সজোৱা প্লেট পালো সেইখনে উলাই ললো আৰু তাতে মই গ্ৰেভিখিনি দিলো আৰু তাৰ ওপৰত মই গ্ৰিলড পনীৰৰ টুকুৰা কেইটা দিছো আপুনি যদি ইচ্ছা কৰে পানী নিদি পেলে অলপমান গাখীৰ দিবলৈ পাৰে গাখীৰ দি পেলে উতলাই পনীৰৰ টুকুৰা কেইটা দি দিবলৈ পাৰে আৰু আপুনি মই পিছত ক্ৰীমখিনি দিছো ওপৰত কিন্তু আপুনি নমাৰ আগে ক্ৰীমখিনি দি পেলেও নমাই থবলৈ পাৰে ডালিমৰ গুটি মই দি দিছো কাৰণ অলপ মিঠা লাগিলে মুখত ভাল লাগে আৰু যদি হেতু ফ্ৰুক্টোজ বা ফ্ৰুটছৰ পৰা মিঠাটো হয় একো ক্ষতি নাই আশা কৰো আপোনাৰ এই ভিডিওটো চাই পেলাই ভাল লাগিল আৰু আপুনি নিশ্চয়কৈ ঘৰত চেষ্টা কৰি চাব ধন্যবাদ